মঙ্গলদৈত ভয়ানক গাঞ্জা সৰবৰাহকাৰী আটক দৰং আৰক্ষী বলেৰো পিকআপ ভানত আনিছিল গাঞ্জাখিনি অনাৰ কৌশল দেখিলে আপোনাৰ চকু কপালত উঠিব দেখাত খালী গাড়ী হলেও ৰিয়েৰ পেনেলত জ্বালাই কৰি আনিছিল গাঞ্জাখিনি দৰং জিলাৰ বেচিমাৰীৰ পৰা গুৱাহাটীলৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নি থকা অৱস্থাত জব্দ কৰে মঙ্গলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীনবন্ধু ভূঞাৰ নেতৃত্বত আৰক্ষীয়ে গাড়ীখনৰ নম্বৰ হৈছে AS1 HC 8324 বলেৰো পিকআপ ভান আটকাধীন দুই যুৱক খাইৰুল ইছলাম আৰু ৰিয়াজুল হক দুয়োৰে ঘৰ নগাঁও জিলাৰ বৰদুৱাত হয় তাৰমানে আমাৰ জেনেৰেলি আমাৰ ডিজিপি ছাৰৰ যিটো ইনষ্ট্ৰাকশ্যন আছে এছ পি ছাৰ আমাক কোৱা মতে যে গাঞ্জা বা হিৰইন চইন এইবিলাক কেছবিলাক ডিটেক্ট কৰিব লাগে সেইকাৰণে আজি কেইদিনমানৰ ভিতৰতে আমি ছাছপেক্টেড ড্ৰাগছৰ দুটা গেং আমি ধৰা পৰিছে দৰঙত আৰু সেই চ'ৰ্চবিলাক আমি এংগেজ কৰিছোঁ সেই চ'ৰ্চবিলাকে আমাক এইবিলাক খবৰ দিছে গতিকে এই ক্ষেত্ৰত আমাৰ পুলিচৰ যথেষ্ট সফলতা বুলি ক'ব পাৰি বিশেষকৈ দৰঙৰ এছ পি ছাৰ অমৃত ভূঞা ছাৰ নাম কি তেওঁলোকৰ এটা হৈছে খাইৰুল ইছলাম এটা আৰু তেওঁ সহযোগী আছে দুজনকে গ্ৰেপ্তাৰ কৰা হৈছে যে আমি গুৱাহাটীত নিম কিন্তু আমি যথেষ্ট ইণ্টাৰগেশ্যন চলি আছে তেওঁ আছিলে এছ পি অমৃত ভূঞা ছাৰৰ দৰঙৰ এছ পি ছাৰৰ যে এনেকুৱা এটা কিবা এখন গাড়ী আহিব পাৰে গাড়ীখনত এনেকুৱা নাম্বাৰৰ যে ছাছপেক্ট কিবা থাকিব পাৰে সেইটো মতে আমি নাকা চেকিং কৰিলোঁ TSI আছিলে আমাৰ TSI ঋষিকেশ বৰ্মন আমি গোটেইখিনি চেকিং কৰাৰ পিছত নাকা চেকিঙত সেই ধৰা পৰিছে গাড়ীখন ধৰাৰ পিছত প্ৰথম অৱস্থাত আমি একো দেখুৱাই নাই গাড়ীখন যে ইয়াৰ ভিতৰত কিবা আছে মানে হেৰিয়াত মানে বডিত মেবি 30 কেজি নিয়াৰ এবাউট হ'ব পাৰে কাৰণ আমি তেওঁলোকে ভেলুটো একচুৱেলি ক'ব নোৱাৰিম এইটো তেজপুৰ ছাইডৰ পৰা আহি আছে গুৱাহাটী যাম বুলি কৈছিলে জিছন অটো মটৰ্ছে কৃষকসকললৈ লৈ আহিছে বিগ অফাৰ স্বৰাজ ট্ৰেক্টৰ ক্ৰয় কৰিলে প্ৰতিখন ট্ৰেক্টৰ লগতে ৰোটাভেটৰ আৰু কাল্টিভেটৰ বিনামূলীয়াকৈ পাব সৰ্বনিম্ন সুতৰ হাৰত কম ডাউন পেমেণ্ট এই অফাৰৰ বাবে যোগাযোগ কৰক জিছন অটো মটৰ্ছ মঙ্গলদৈ যোগাযোগ নম্বৰ 7002566051 আৰু 9365004739